ঘূৰাই পিনি মাৰি দিছো মোৰ কাষতে সিহঁত দুজনক মই দেখি পাইছো বেয়া অৱস্থাত সিহঁত দুইজনে মানে বেয়া অৱস্থাত শুই থকা দেখিছো মানে আৰু মোৰ ওচৰলে মোৰ মানুহজন চৰি কৈ পিনি আহিছে নিজ মাতৃ আৰু স্বামীয়ে বেয়া কাম কৰি থাকোঁতে হাতে লোটে ধৰে পত্নীয়ে গতিকে দুখজনক বিষয় আজিৰ দিনতো এনে ঘটনা সংঘটিত হৈছে নিশা শৌচ কৰিবলৈ গৈ বাগানৰ তলত অনৈতিক কাৰ্যত লিপ্ত হৈ আছিল নিজ শাহুৱেক আৰু জোঁৱাইৰ যি সম্পৰ্ক তাক চাই সানিলে বুলি জনাব পাৰোঁ যি কাণ্ড সংঘটিত হয় তাক শুনিলে আপোনাৰ চকু কপালত উঠিব এনেসমূহ ঘটনা এইখন অসমতে হৈ আছে যিসমূহ ঘটনা শুনিলে আপুনিও আচৰিত হ'ব এই ঘটনা সংঘটিত হয় বাগানৰ তলত নিশা সংঘটিত হয় জোঁৱায়েকৰ লগত নিজ মাতৃয়ে আচলতে এইগৰাকী যি বোৱাৰী দেখিছে তেওঁৰ মাতৃয়ে নিজৰ জোঁৱায়েকৰ লগত সম্পৰ্কত আছিলে দীৰ্ঘ দিনৰ পৰা বাগানৰ তলতে নিশা ৰাতি কটাইছিল দুয়ো নিশা শৌচ কৰিবলৈ গৈ নিজ পত্নীয়ে তেওঁলোকক দেখে ভিডিঅ'টো শেষলৈকে চাওক এইসমূহ জোঁৱায়েক আৰু শাহুৱেকক কি শাস্তি দিব লাগে এনে কাণ্ডক কি বুলি গৰিহণা দিব পাৰি আপোনালোকে কি কয় আৰু বোৱাৰীগৰাকীয়ে কি কৈছে ভিডিঅ'টো চাই লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এনে ঘটনা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সঁচাকৈ সমাজক লাজত পেলোৱা এটা ঘটনা অসমীয়া সমাজক লাজত পেলাইছে এইসমূহ ঘটনা 2টামান বজাত আৰু কি বুলি কয় উঠোৱাত মই মানে নেযাওঁ বুলি গম পাইছিলে ছোৱালীজনী দেহাটো ঠিক নাছিলে নেযাওঁ বুলি গমো পাইছিলে চাগে সেইকাৰণে মোক মৌচুমক উঠাই দিবলৈ ক'লে মৌচুম মানে কোন মৌচুম মোৰ হাজবেণ্ডে উঠাই দিবলৈ ক'লে তেওঁ উঠাই দিলোঁ মই আৰু উঠাই দিয়াৰ লগে লগে তেওঁ গুচি গ'ল মোৰ টোপনিৰ পৰা জাগিলোঁ আৰু বহু সময় সিহঁতি নাই অহা মোৰ সন্দেহ জাগিলে মই কি কৰিছে চাওঁ বুলি কৈ পিনি টৰ্চটো লৈ পিনি গ'লো হাততে কটাৰী এখন লৈ পিনে গৈ পিনি মচম বুলি মোৰ মানুহজনকে আৰু মাকে মই মাতিছো এনেকে কৈ টৰ্চটো ঘূৰাই পিনি মাৰি দিছো মোৰ কাষতে সিহঁত দুজনক মই দেখি পাইছো বেয়া অৱস্থাত সিহঁত দুইজনে মানে বেয়া অৱস্থাত শুই থকা দেখিছো মানে আৰু মোৰ ওচৰলে মোৰ মানুহজন চৰি কৈ পিনি আহিছেগে ক'ত বাগানতে দুইজনে মানে বেয়া অৱস্থাত মই দেখি পাইছো আকৌ ভিতৰলৈ আহি পিনে মোৰ বেহুচ সেইখিনিতে পৰি যাব লওঁতে মোক ভিতৰলৈ আনিছে ভিতৰলৈ আনি পিনে মোৰ চিঞৰি দিবলৈ লওঁতে মোক মুখখনত মোৰ মানুহজনে এনেকে টিপা দিছে কৈছে তই নিচিঞৰিবি মায়ে মোক হাতখন তাকে পাক মাৰি ধৰিছে আৰু দৰ্জাখনত ঠেকনি দিছে টিংডাল মই খুলি যাব যাতে নোৱাৰো মই কৈছো যে মই বৰ্তাহঁতক কৈ দিম মোৰ দাদাহঁতক কৈ দিম মই সিহঁতৰ ঘৰত যাওঁ